फरायसाफोर आरो बेरामि सुबुंफोरनो रांखान्थि अनसुंथाइनि चेक बिलाइ गथायदों आसामनि केबिनेट मन्थ्रि उरखाव गोरा ब्रह्मआ। चीफ मिनिस्टार रिलिफ फान्डनि गेजेरजों रांखान्थि अनसुंथाइनि चेक बिलाइ गथायदों मन्थ्रि उरखाव गोरा ब्रह्मआ। दिनै आसामनि केबिनेट मन्थ्रि थामहिनबा 63 नं साफागुरि बियाबनि एमएलए उरखाव गोरा ब्रह्मआ गावनि बियाबनि सिङाव थानाय गासै 150 फरायसाफोर आरो बेमारि सुबुंफोरनो फरायनाय आरो बेमारि फाहामथायाव रां हेफाजाब महरै कक्लाबारि ब्लक इउपिपिएलनि गाहाय मावख'आव चेक राननानै होयो। बे हाबाफारियावनो 22 नं कक्लाबारि बियाबनि इउपिपिएलनि एमसिएलए मन्टु बर' आरो मुसलपुर जिल्ला इउपिपिएलनि गाहाय नेहाथारि बिजु बर' कसारी बिथांजों लोगोसे जिल्ला आरो ब्लकनि गुबुन गुबुन थाखोनि मावथिफोरा नुजाथियो आरो हाबाफारिखौ मावफुङो। खौरांगिरिनि गेजेरजों मन्थ्रि उरखाव गोरा ब्रह्मआ इउपिपिएल दोलोआ दुर्बल जानानै थाङाखै आरो इउपिपिएल दोलोआ हारसिङैनो एबा जथायै बिधान सभा बिसायख'थि गेलेगोनखौ जानुवारियाव थिक खालामगोन होनना खौरांगिरिनि गेजेरजों फोरमायो आसामनि मन्थ्रि उरखाव गोरा ब्रह्मआ। আৰু ইউপিপিএল দুৰ্বল হৈ যোৱা নাই। যদি যোৱা 2020 যিটো ভোট শ্বেয়াৰ যদি হিচাপ কৰা যায়, ভোট শ্বেয়াৰত কি হৈছে বিপিএফতকৈ ইউপিপিএলৰ ভোট শ্বেয়াৰটো বেছি যদি দলীয় ভোট হিচাপে হিচাপ কৰা যায়। ইউপিপিএল হাৰি যোৱাৰ কোনো প্ৰশ্ন নাই, পিছুৱাই যোৱাৰো প্ৰশ্ন নাই। ইউপিপিএলে নিজৰ মান মৰ্যাদা স্থিতি ৰক্ষা কৰি পেলাই আগন্তুক নিৰ্বাচনতো আগুৱাই যাব। আজি চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ মানে যিটো ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ বাবে আৰ্থিক সাহায্য আৰু যিসকল বেমাৰত বিভিন্ন বেমাৰত ভুগি আছে তাৰ বাবে আৰ্থিক সাহায্য মই বিতৰণ কৰিছোঁ। প্ৰায় 150জন বেনিফিচিয়াৰীক এই চেক বিতৰণ কৰা হৈছে। সময়ে সময়ে প্ৰত্যেক বছৰত আমি 50 লাখকৈ পাওঁ নিজৰ সমষ্টিৰ বাবে আৰু যদি অতি প্ৰয়োজন হয় সমষ্টিৰ বাহিৰতো আমি চাব পাৰোঁ। তো এইটো লাষ্ট ইয়াৰ আৰু বহুতখিনি আহিব লগা আছে। মুঠতে মোৰ এই চাপাগুৰি সমষ্টি পুৰণা চাপাগুৰি সমষ্টি হিচাপে 3,500তকৈ অধিক ব্যক্তি আজি চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ অধীনত লাভান্বিত হ'ব পাৰিছে। তাৰ দ্বাৰাদি সৰুকৈ হ'লেও সহায় হৈছে মানুহৰ আৰু মই ভাবোঁ যে মানুহে যদি উপকৃত হৈছে ইয়াতে মোৰ এটা আনন্দ। যে নহওক আজিও মই 150ৰ যিটো চেক বিতৰণৰ কাম এইটো আৰম্ভ কৰিছোঁ আৰু গোটেই দিন তেওঁলোকে আহিব লৈ যাব আৰু বহুতখিনি চেক আহিব লগা হৈছে। খালি প্ৰধানমন্ত্ৰী আহিছে। 26ৰ নিৰ্বাচনৰ লগত প্ৰধানমন্ত্ৰী অহাৰ লগত কোনো লিংক নাই, কাৰণ প্ৰধানমন্ত্ৰী আহিছে আদানী গ্ৰুপৰ যিটো মানে এয়াৰপৰ্ট বনোৱা হ'ল বৰঝাৰ বা লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টত এটা টাৰ্মিনেল বিল্ডিং এইটো ইনগৰেশ্যন কৰিবৰ কাৰণে আহিছে আৰু আজি তেওঁ নামৰূপৰ যিটো সাৰ কাৰখানা এইটো উদ্বোধন কৰিবলৈ আহিছে। ইয়াত ৰাজনৈতিক কথা কোনো আলোচনা হোৱা নাই। 26ৰ কাৰণে আমি ইউপিপিএল যিকোনো পৰিস্থিতিৰ কাৰণে প্ৰস্তুত। ই কাৰোবাৰ লগত এলায়েন্সতো যাব পাৰে নাযাবও পাৰে। আমি অকলে প্ৰয়োজনত অকলে থিয় দিবৰ কাৰণে সকলো ধৰণৰ প্ৰস্তুতি আমি চলাই আছোঁ। যিয়ে নহওক জানুৱাৰী মাহৰ মধ্যভাগ বা শেষলৈকে সকলো কথা স্পষ্ট হৈ যাব আৰু ইউপিপিএল দুৰ্বল হৈ যোৱা নাই। যদি যোৱা 2020 যিটো ভোট শ্বেয়াৰ যদি হিচাপ কৰা যায়, ভোট শ্বেয়াৰত কি হৈছে বিপিএফতকৈ ইউপিপিএলৰ ভোট শ্বেয়াৰটো বেছি যদি দলীয় ভোট হিচাপে হিচাপ কৰা যায়। কাৰণ বিপিএফক যিখিনি ভোট দিছে এইটো এটা হাৱা এণ্টি বিজেপি ষ্টেণ্ড লৈ পেলাই সংখ্যালঘুসকলে বিপিএফক মেক্সিমাম ভোট দিয়া আমি শুনিছোঁ আৰু তেওঁলোকে কিন্তু ট্ৰেডিশ্যনেলি কমিটেড বিপিএফ ভোট নহয়। প্ৰায় 2.5-3 লাখমান ভোটটো বিপিএফত মানে ট্ৰেডিশ্যনেল ভোট নাছিলে। কিন্তু এই পৰিস্থিতিত মিত্ৰজোঁটৰ বিৰুদ্ধে ভোট দিব লাগে বুলি মানুহে ভোট দি পেলাই ইউপিপিএলক হৰুৱাইছে। কিন্তু একচুৱেল ভোট শ্বেয়াৰ আমি যিখিনি পাইছোঁ প্ৰায় 6,20,000মান ভোট এইটো আমাৰে ভোট, কোনো হাৱা বা কোনোবা দান দিয়া নাই। এই হিচাপত যদি প্ৰকৃত ভোট শ্বেয়াৰ যদি হিচাপ কৰা যায় বিপিএফতকৈ ইউপিপিএলৰ ভোট শ্বেয়াৰে বেছি হ'ব। আৰু সেইকাৰণে ইউপিপিএল হাৰি যোৱাৰ কোনো প্ৰশ্ন নাই, পিছুৱাই যোৱাৰো প্ৰশ্ন নাই।
ইউ পি পি এলে নিজৰ মান মৰ্যাদা স্থিতি ৰক্ষা কৰি পেলাই আগন্তুক নিৰ্বাচনতো আগুৱাই যাব।